हेलो गाइज মই দৰ্শনা মোৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ চিকেন ফ্ৰাই। তাৰ কাৰণে মই লৈছোঁ অকণমান তেল আৰু লৈছোঁ 3টা মিডিয়াম সাইজৰ পিয়াজ আৰু এনেকৈ মই দীঘল দীঘলকৈ স্লাইচ কৰি লৈছোঁ পিয়াজকেইটা আৰু লৈছোঁ 2টা কেঁচা জলকীয়া, সৰু সৰু জলকীয়া আছিলে। আৰু ইয়াত তেলখিনি গৰম হোৱাৰ লগে লগে মই দি দিছোঁ পিয়াজখিনি। মই পিয়াজখিনি একেবাৰে লো ফ্লেমত ভাজিম, একেবাৰে কম জুইত ভাজিম। আপোনালোকে চেষ্টা কৰিব কম জুইতে ভাজিবলৈ। তেতিয়াই মোৰ মনত পৰিলে মই লং, দালচিনি আৰু ইলাইচি কেইটামান দিবলৈ পাহৰি গ'লোঁ। আপোনালোকে পিয়াজখিনি নিদিওঁতেই দিব, মই আচলতে পাহৰি গ'লোঁ, সেইকাৰণে এতিয়া দি আছোঁ। আৰু আপোনালোকে ইয়াত এটা তেজপাতো ব্যৱহাৰ কৰিব পাৰে। মোৰ তাত আজি তেজপাত নাছিলে, সেইকাৰণে মই নিদিলোঁ। এতিয়া মই লো ফ্লেমত প্ৰায় 5 পৰা 6 মিনিটমান ভাজি ল'ম পিয়াজখিনি। আৰু পিয়াজখিনি ভজা হোৱালে মই মোৰ মছলাখিনি প্ৰিপেয়াৰ কৰি ল'ম। পিয়াজখিনি একেবাৰে লো ফ্লেমত থৈ ইফালে মই মছলাখিনি প্ৰিপেয়াৰ কৰিম। চ' মছলাৰ কাৰণে মই লৈছোঁ অকণমান নহৰু, এটা বিলাহী, অকণমান আদা, অকণমান জিৰা, এচামুচ জালুক, এচামুচ ধনিয়া, 2টা শুকান জলকীয়া আৰু 2টা কেঁচা জলকীয়া। আৰু বিলাহীটো মই এতিয়াই ব্যৱহাৰ নকৰোঁ আৰু বাকী এই গোটেইখিনি মছলা মই পিচি ল'ম এটা মিক্সিৰ জাৰত। আচলতে মই কোনো ধৰণৰ মানে এইখিনি মছলাৰ বাহিৰে কোনো ধৰণৰ এক্সট্ৰা মছলা ইউজ নকৰোঁ। মানে ধৰক ধনিয়া গুড়ি, জিৰা গুড়ি এইবোৰ ইউজ নকৰোঁ। সেইকাৰণে মই কেঁচা ধনিয়া আৰু কেঁচা জিৰা, মানে গোটা জিৰা, গোটা ধনিয়াই এনেকৈয়ে দি দিছোঁ। মই কোনো ধৰণৰ এক্সট্ৰা মছলা ইউজ নকৰোঁ, বাছ এইখিনিয়ে ইউজ কৰি মাংসখন বনাম। আপোনালোকে চাই থাকক। এয়া মই পিচি ল'লোঁ গোটেই মছলা আৰু এইফালে মোৰ পিয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই দি দিম মোৰ মছলাখিনি। পিয়াজখিনি একেবাৰে মনত ৰাখিব, কিন্তু একেবাৰে কম ফ্লেমতেই ভাজিব। পিয়াজখিনি দেখিছেনে, কালাৰটো এনেকুৱা হোৱালে ভাজি ল'ব আপোনালোকেও। এতিয়া মই মছলা দি দিম প্ৰায় 2 পৰা 3 চামুচ। মছলাখিনি দি মই প্ৰায় 5 পৰা 4 মিনিটমান, 4 পৰা 5 মিনিটমান ভাজি ল'ম গোটেইখিনি পিয়াজ আৰু মছলাখিনি। মছলাখিনি ভজা হ'লে, পিয়াজখিনি আৰু মানে আদা নহৰু পেষ্টটো ভজা হ'লে মই ইয়াত দিম মই যে আঁতৰাই থৈছিলোঁ বিলাহীটো, এতিয়া সেই বিলাহীটো দি দিম। বিলাহীটো মই কাটি দিছোঁ ইয়াত, আপোনালোকে ইচ্ছা কৰিলে পেষ্ট বনায়ো দিব পাৰে বিলাহীটো। এয়া মই লৈ লৈছোঁ বিলাহীটো। বিলাহী দিয়াৰ পিছতে মই দিছোঁ নিমখ দিলে, বিলাহী দিয়াৰ পিছত নিমখ দিলে বিলাহীটো বহুত ধুনীয়াকৈ গলি যায়। আৰু বিলাহী দিয়াৰ পিছত মই ভাজি লৈছোঁ প্ৰায় 3 পৰা 4 মিনিট। আৰু এতিয়া মই দি দিম মোৰ মাংসখিনি। মাংস মই লৈছোঁ ইয়াত ½ কেজি। আপোনালোকে যদি 1 কেজি মাংস লয় প্ৰায় মছলাখিনি ডাবল কৰি দিব, আৰু ডাবল নকৰিলে হ'ব, আৰু অকণমান বেছি দিলে হৈ যাব। মই মাংসখিনি দি প্ৰায় 10 মিনিটমান হাই ফ্লেমত ভাজিছোঁ। মই মাংসখিনি দিয়াৰ লগে লগে মোৰ ফ্লেমটো হাই কৰিছোঁ আৰু কণ্টিনিউৱাছলি লৰাই ভাজিছোঁ। এতিয়া প্ৰায় 10 পৰা 15 মিনিট ভাজাৰ পিছত মই অকণমান দিছোঁ হালধি। এতিয়া হালধিখিনি দি মোৰ যিখিনি মাংসত পানী উঠে সেইখিনি অলম'ষ্ট মোৰ শুকাই গৈছে। এয়া মই দি দিলোঁ ঢাকনিখন দি মই লো ফ্লেমত মাংসখিনি প্ৰায় 10 পৰা 15 মিনিট ভাজি ল'ম। আৰু মাজে মাজে ঢাকনিখন উঠায়ো ভাজিছিলোঁ। তাৰপিছত মই দি দিম 10 মিনিটমান হোৱাৰ পিছত মই দি দিম ফ্ৰ'জেন মটৰ। এতিয়া মটৰখিনি দিয়াৰ পিছত মই কণ্টিনিউৱাছলি 5 পৰা 6 মিনিটমান ভাজিম। তেতিয়ালৈ ভাজিম যেতিয়ালৈ মোৰ মাংসটো সিজি যোৱা যেন নালাগে। আপোনালোকেও সিজি নোযোৱালৈ ভাজিব। আৰু এয়া মোৰ হৈ গ'ল মাংস ৰেডি। এইটো সময়ত আপোনালোকে অকণমান ধনিয়া দিব পাৰে, কেঁচা ধনিয়া। মোৰ আজি কেঁচা ধনিয়া নাছিলে, সেইকাৰণে মই নিদিলোঁ। আৰু এয়া আপোনালোকে চাব পাৰে মোৰ মাংসটো কেনেকুৱা হৈছে। আৰু আপোনালোকে যদি জ্বলা বেছিকৈ খায় অকণমান কেঁচা জলকীয়াও কাটি দিব পাৰে বা জলকীয়া গুড়িও দিব পাৰে। মই আচলতে জলকীয়া গুড়ি নিদিওঁ এক্সট্ৰাকৈ, সেইকাৰণে মই যেতিয়া মছলাটো পেষ্ট বনাইছিলোঁ অকণমান মাংসটোত কালাৰ আহিবৰ কাৰণে লৈ লৈছিলোঁ 2টা শুকান জলকীয়া দিলে অকণমান কালাৰটো ভালকৈ আহে। আৰু এয়া হৈ গ'ল মোৰ মাংস। এয়া আছিলে মোৰ ফাইনেল লুক। আপোনালোকৰ কেনে লাগিলে জনাব ৰেচিপিটো। যদি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব। আৰু যদি আপোনালোকে নতুনকৈ মোৰ চেনেলটো লৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু থেংক ইউ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। জয় আই অসম। বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।